আজি আমি গৈছিলোঁ চাহেবখানাৰ জলপ্ৰপাত চাবলৈ। লগত আছিল আমাৰ বিদ্যালয়ৰ হেড সুচিতা বাইদেউ। আমি অৱশ্যে বেলেগ এটা কাৰণে বেলেগ এডোখৰ ঠাইলৈহে গৈছিলোঁ, কিন্তু কামটো সোনকালে হোৱা বাবে দুয়োজনী ভাবিলোঁ যে অকণমান ফুৰা যাওক। তাৰপৰা বাইদেউ ইয়ালৈ অহা নাই বুলি কোৱাত এই ঠাইডোখৰলৈকে আহিলোঁ। মই যিহেতু আগতে আহিছোঁ, গতিকে আহিবলৈ ইমান দিগদাৰ নহ'ল। বাগানৰ সেউজীয়াবোৰ উপভোগ কৰি আমি দুয়োজনী আহি গ'লোঁ। এই ঠাইডোখৰ আছে চাফৰাই বাগানৰ মাজত, বহুত ভিতৰলৈ সোমাই আহিব লাগে ধুদৰালিৰ পৰা। আহি আমি এয়া জলপ্ৰপাতটো পালোহি। এইটোৱে হৈছে জলপ্ৰপাতটো, কিন্তু পানীবোৰ শুকাই আছে যিহেতু এতিয়া খৰালি দিন, পানী একেবাৰে নায়েই। বাৰিষা ইয়াত পানী বহুত বেছি হয়, আৰু এইটো এটা ধুনীয়া পিকনিক স্পটো হয়। ধুনীয়াকৈ বনাই দিছে পিকনিক স্পট হিচাপে। এতিয়া আমি ভাবিলোঁ কি অকণমান তললৈ এয়া নামি আহিছোঁ, ভাবিলোঁ সেই শিলবোৰৰ ফালে অলপমান ভিতৰলৈ আমি দুইজনী সোমাই যাওঁ, কিনো আছে অকণমান চাই আহোঁ। মই বাইদেউতকৈ আগতে আহি এয়া উঠি আছোঁহি, সৌৱা বাইদেউ আহি আছে পাছফালে, আৰু এতিয়া আহি বাইদেউ পাইছেহি। এতিয়া আমি দুয়োজনী ভিতৰলৈ যাম, কি আছে চাম আৰু আপোনালোককো দেখাম। যিহেতু আমি চাদৰ মেখেলা পিন্ধি আহিছিলোঁ, অকণমান দিগদাৰো নোহোৱাও নহয় যাবলৈ, যিহেতু শিল আৰু পাহাৰ অকণমান উঠিবলৈ দিগদাৰ হয়েই। সেয়া আমি দুজনী ভিতৰৰ ফালে আহি আছোঁ। এয়া বহুত শিল আছে আৰু বহুত ওখোৰা মোখোৰা জেগাডোখৰ। আমি একদম বহুত সাৱধানে আহিব লগা হৈছে দুইজনী, হ'লেও আমি আহিছোঁ বোলো আজি চামেই আৰু কি আছে। হ'লেও আমি বহুত বেছি ভিতৰলৈ নগ'লোঁ, কাৰণ আমাৰ ভয় লাগিলে, যিহেতু জেগাডোখৰ বহুত নিজান হয় আৰু মানুহো নাই। পটককৈ কিবা এটা হ'লেও আমি মাতিলেও কোনো ইয়ালৈ আহিব নোৱাৰে, আৰু তাত নেটৱৰ্কো নাপায়, বহুত কম পায়। এয়া চাদৰ মেখেলা পিন্ধি অহাৰ কাৰণে মই অকণমান দিগদাৰ হৈছে এইবিলাক উঠিবলৈ। হ'লেও এনেকৈ আমি মেখেলা দাঙি হ'লেও আমি গৈছোঁ অকণমান উঠি। আপোনালোকৰ হয়তো দেখি হাঁহিও উঠিব পাৰে, হয় আমাৰো হাঁহি উঠিছিলে এনেকৈ যাবলৈ। কিন্তু হ'লেও আমি ভাবিলোঁ কি মেমৰি হিচাপে ভিডিঅ'টো ৰাখি থওঁ, যিহেতু যোৱা সময়বোৰ কেতিয়াও ঘূৰি নাহে, কিন্তু এদিন চাই ভিডিঅ'বোৰ ভাল লাগিব। মোবাইলত থৈ দিলে কেতিয়াবা ডিলিটো হৈ যায়, সেইকাৰণে ভাবিলোঁ ইউটিউবতে আমি শ্বেয়াৰ কৰি থৈ দিওঁ, যাতে পাছতো আমি কেতিয়াবা চাব পাৰোঁ। আৰু পাছত ভিডিঅ'বোৰ চাই বহুত ভালেই লাগে দিয়কচোন নিজৰে। ঘূৰি আহি আমি ভাবিলোঁ কি এইফালে অকণমান শ্বৰ্টকাট হ'ব, এইফালেদিয়ে যাওঁ, আৰু এইখিনি জঁপিয়াব পাৰিম বুলি ভাবিছিলোঁ। সেয়া অকণমান জঁপিয়াই পেলাই গৈছিলোঁ, কিন্তু অকণমান জঁপিয়াব পাৰিলোঁ বাৰু, কিন্তু বাকীখিনি অকণমান বেছি বহল আছিলে, আৰু সেইটো কাৰণে সিডোখৰ জঁপিয়াব নোৱাৰিলোঁ। সেইকাৰণে আমি আকৌ ঘূৰি গুচি আহিলোঁ, কাৰণ পৰিলে বৰ ডাঙৰ কথা হ'ব পানীত, কাৰণ ঘৰলৈ যথেষ্টখিনি ঘূৰি আহিব লাগিব। আৰু এয়া আহি আকৌ আমি গছ বগাব লগা হ'ল। এয়া গছ বগালোঁ, আৰু এনেকৈয়ে আমি দুজনী ধুনীয়াকৈ ঘূৰি আহিলোঁ। আৰু আহি মাজতে ভাবিলোঁ আৰু অকণমান ভিডিঅ' কৰি লওঁ, কাৰণ জেগাডোখৰ বহুত ধুনীয়া, আমাৰ থাকি বহুত ভাল লাগিছিলে। ইমান সোনকালে গুচি আহিবলৈ মনেই নাছিলে, কিন্তু হ'লেওতো আহিবই লাগিব ঘৰলৈ সোনকালে। সেয়া আমি তাৰ পৰা ঘূৰি আহিলোঁ, বহুত ধুনীয়া লাগিলে। যিসকলে এই ঠাইডোখৰলৈ অহা নাই আহিব পাৰিব, আৰু সোণাৰী ফুৰিবলৈ আহিলে, চৰাইদেউ ফুৰিবলৈ আহিলেও এই ঠাইডোখৰ নিশ্চয় চাবলৈ আহিব, বহুত ধুনীয়া ঠাই। আমি এতিয়া আহি সৌৱা ধুদৰালি আমি পালোহিয়ে, আৰু আমাৰ ভোকো লাগিল, কাৰণ সময় যথেষ্ট হৈছিলে। আৰু সেয়া ভাবি আমি ধাবাত সোমালোঁ দুয়োজনী, আৰু সোমাই ধুনীয়াকৈ এয়া তাৰকা, ৰুটি, অমলেট এনেকৈ ধুনীয়াকৈ আমি খালোঁ, আৰু দুয়ো ধুনীয়াকৈ ঘৰলৈ ঘূৰি আহিলোঁ। আপোনালোকৰ মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে বাৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু, আৰু যদিহে ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।